আসসালামু আলাইকুম রহমতুল্লাহি ওয়াবারাকাতুহু। আজিৰ তালিমৰ বিষয় জিকিৰ। ১ নম্বৰ, বহু মানুহে অনৰ্থক কথা-বাৰ্তাত সময় অপচয় কৰা দেখা যায়। এই ক্ষেত্ৰত ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ ইৰশাদ এই যে, যিজন ব্যক্তিৰ জিকিৰ ব্যতীত অধিক কথা-বাৰ্তাত ব্যস্ত হয়, তেওঁৰ অন্তৰ কঠোৰ আৰু জ্যোতিহীন হৈ পৰে আৰু তেওঁ আল্লাহৰ নৈকট্য আৰু বিশেষ ৰহমতৰ পৰা বঞ্চিত থাকে। মাআৰিফুল হাদিছ খণ্ড ২ পৃষ্ঠা ৪৯। এতিয়া আহিছোঁ ইছলাম কিয়া হে পৃষ্ঠা ১৭২ৰ পৰা এটা গুৰুত্বপূৰ্ণ মাছলা পাঠ কৰি শুনাবলৈ। আজিকালি প্ৰায় দেখা যায় যে মানুহে নিয়মানুযায়ী জিকিৰ নকৰে। ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে জিকিৰ সম্পৰ্কে ব্যক্ত কৰিছে যে, যিমান দূৰ সম্ভৱ যি কলিমাৰ দ্বাৰা আল্লাহ তাআলা জিকিৰ কৰা হয় তাৰ অৰ্থৰ প্ৰতি গুৰুত্ব দিব লাগে আৰু আল্লাহ তাআলা আজমত আৰু মহব্বতৰ কথা ভাবি জিকিৰ কৰিব লাগে। তদুপৰি ধ্যান কৰিব লাগে যে আল্লাহ তাআলা মোৰ সন্মুখত আছে বা মোৰ লগত আছে আৰু মোৰ প্ৰতিটো কথাই শুনি আছে। এবাৰ আগলাতুল আৱাম পৃষ্ঠা ৯৩ পৰা এটা মাছলা পাঠ কৰি শুনাব খুজিছোঁ। কিছুসংখ্যক মানুহে উচ্চস্বৰে জিকিৰ কৰাটো নিশ্চিতৰূপে জায়েজ বুলি ভাবে। এয়া ভুল ধাৰণা। বৈধ নিয়ম এই যে জিকিৰ কৰোঁতে লক্ষ্য ৰাখিব যাতে নামাজৰত ব্যক্তি বা শুই থকা ব্যক্তিৰ একো অসুবিধা নহয়। এনে অৱস্থাত উচ্চস্বৰে জিকিৰ কৰিব পাৰিব আৰু যদি অসুবিধা হোৱাৰ সম্ভাৱনা থাকে তেন্তে জায়েজ নহয়। যদি উচ্চস্বৰে জিকিৰ কৰাত বাধা নাই তথাপিও লাহেকৈ কৰাটো উত্তম। জিকিৰ সম্পৰ্কীয় আন এটা মাছলা শুনোৱা হওক। জিকিৰৰ কাৰণে উজু চৰ্ত নহয়। যদি কোনোবাই উজু নকৰাকৈ জিকিৰ কৰে তেওঁ আল্লাহ তাআলাৰ ৱাদা অনুযায়ী পৰিপূৰ্ণ সওৱাব পুণ্য লাভ কৰিব, কিন্তু তেওঁৰ জিকিৰত কোনো নূৰ জ্যোতি ফুটি নুঠে। ইছলাম কিয়া হে পৃষ্ঠা ১৭২। প্ৰিয় দৰ্শক শ্ৰোতাৰাইজ, আজিৰ তালিমত জিকিৰ সম্পৰ্কীয় শেষৰ তালিমটো পাঠ কৰি শুনাব খুজিছোঁ। অনেকে উজু নথকা অৱস্থাত দুৰুদ শৰীফ পঢ়া জায়েজ নহয় বুলি কয়। তদুপৰি থিয় হৈ দুৰুদ শৰীফ পঢ়িব নাপায় বুলিও বিশ্বাস কৰে। এইবোৰ সম্পূৰ্ণ ভিত্তিহীন কথা। কুৰাণ শৰীফ উজু নথকা অৱস্থাত পঢ়িব পাৰে যদিও স্পৰ্শ কৰিব নোৱাৰি। অৱশ্য উজু নাথাকিলে কুৰাণ তিলাৱাত নকৰাই ভাল। ইছলাম কিয়া হে পৃষ্ঠা ১৭২। আল কুৰাণ সূৰা ৱাকিয়া আয়াত ৭৯। আল্লাহ তাআলা সকলোকে আজিৰ জিকিৰ সম্পৰ্কীয় তালিমৰ ওপৰত অধিক পৰিমাণে আমল কৰিবলৈ তৌফিক দান কৰক। আমিন। আসসালামু আলাইকুম রহমতুল্লাহি ওয়া বারাকাতুহু।